গুড ইভিনিং। এতিয়া সন্ধিয়াই হৈ গ'ল, কিন্তু এইখিনি সময় মোক খুব ভাল লাগে। এইখিনি সময়তে মানে মনটো দিনৰ যিখিনি অৱসাদ থাকে, সেইখিনি ষ্ট্ৰেছ থাকে, সেইখিনি বৰ ৰিলেক্সিং হৈ যায়। আৰু এইখিনি টাইমত যদি কোনোবা আপোনাৰ লগত আত্মীয় থাকে, যাৰ লগত আপুনি মনৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰে, তেন্তেও আৰু কথাৰ মজাই বেলেগ। কিন্তু কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে আপুনি মনৰ ষ্ট্ৰেছ দূৰ কৰিবৰ বাবে কিছুমান এনেকুৱা আত্মীয়ৰ আগত কথাবোৰ কৈ দিয়ে, যিয়ে নেকি পিছত গৈ পিনে আপোনাৰ একদম গোটেই গাঁওখনতে আপোনাৰ কথাখিনি শ্বেয়াৰ কৰি ফুৰে। সাৱধান এনেকুৱা আত্মীয়ৰ পৰা। যিয়ে নহওক ভালকৈ থাকক, এনেকুৱা আত্মীয়ৰ লগত অকণমান সাৱধানে চলক, যাতে আপুনি ভৱিষ্যতে গৈ কোনো প্ৰব্লেমত নপৰে। গুড বাই।